আজি আমি ইণ্টাৰিম বাজেটহে কৰিছোঁ। আমাৰ যিটো চেলাৰী আৰু ছেক্ৰেটাৰিয়েট ছাৰ্ভিচেছটো কণ্টিনিউ কৰাৰ কাৰণে অসমৰ বাজেটৰ যিটো প্ৰৰগেশ্যন সেইটো মানে 26ত হৈছিলে। এইকাৰণে আমাৰ অলপমান টাইমৰ অলপ এইটো হৈ গ'ল। সেইকাৰণে আমি এইবাৰ আমাৰ ইণ্টাৰিম বাজেট এটা আমি পাছ কৰি লৈছোঁ। আৰু যেতিয়া আমাৰ পাৰ্লিয়ামেণ্ট যিটো নিৰ্বাচন ইয়াৰ কোড অফ কণ্ডাক্টটো উঠাব, লগে লগে আমি ফুল ফ্লেজেড বাজেটটো আমি ইয়াত টেবল কৰিম। আৰু সেইকাৰণে প্লেনিংটো অলৰেডি আমাৰ হৈ গৈছে। আৰু নতুন যিটো বাজেট হ'ব, ইয়াত বহুতখিনি নতুন এলিমেণ্ট আমি আনিছোঁ। আগৰ তিনিটা বাজেটটো আমাৰ আগৰ চৰকাৰৰ এইটো ক'বলৈ পাপ মোচন টাইপৰ আছিলে। তেখেতসকলৰ ভুলবিলাক ত্ৰুটিবিলাক সেইটো ঠিক কৰাৰ কাৰণে যোৱা 3টা বছৰত আমি বহুতখিনি কাম কৰিব লগা হৈছে। আহি থকা 2টা বছৰত আমি এই 2টা বছৰটো ইয়াৰ অফ পাৰফৰ্মেঞ্চ বুলি ধৰিছোঁ। আৰু সেইকাৰণে এই দুটা যিটো আমাৰ বাজেট, দুটা আমি যিটো ফাণ্ড পাম, এই ফাণ্ডত আমি বহুতখিনি নতুন কাম কৰাৰ কাৰণে নতুন চিন্তাৰে আমি আগবাঢ়ি আছোঁ। আৰু সেইকাৰণে স্পেচিফিকেলি কেইটামান বিষয় যেনেকৈ ক্লাইমেট চেঞ্জ, ইয়াৰ কাৰণে এটা প্ৰভিজন থাকিব ক্লাইমেট ৰিষ্ট'ৰ কৰাৰ কাৰণে। ছেকেণ্ড, আমাৰ চাইল্ড ৰাইটৰ কাৰণে এটা আমাৰ বাজেটত এটা প্ৰভিজন থাকিব। ওমেন ডেভেলপমেণ্টৰ কাৰণে এটা প্ৰভিজন থাকিব। আৰু যিসকল আমাৰ ডিফাৰেণ্টলি এবল আছে তেখেতসকলৰ কাৰণেও বাজেটত এটা সুবিধা থাকিব। আৰু বহুতখিনি এণ্টাৰপ্ৰিনাৰ এতিয়া ওলাই আহিছে। আমাৰ লাখপতি মহিলাৰ যেতিয়া কাম আৰম্ভ কৰিছিলোঁ, তেতিয়া আমি দেখিছোঁ যে বহুত মানুহে এতিয়া এণ্টাৰপ্ৰিনাৰ হ'ব বিচাৰে আৰু বহুতখিনি নতুন নতুন কাম কৰিব বিচাৰে। গতিকে সেই সকলক ছাপৰ্ট দিয়াৰ কাৰণে লাইভলিহুডত আমি মেইনলি এইটো বাজেটত ফ'কাছ কৰিম, যাতে মোৰ বেনিফিচিয়াৰী ছাপৰ্ট আমি কৰিব পাৰোঁ। আৰু তেখেতসকলক এটা ছাষ্টেইনেবল ইকনমিৰ কাৰণে কেনেকৈ তেখেতসকলে নিজৰ এক্টিভিটিটো বাঢ়াব পাৰে, তাত আমাৰ যিটো ছাপৰ্ট এইটো এনহেঞ্চ কৰাৰ কাৰণে আহি থকা বাজেটত আমি এই কথাবিলাক প্লেচ কৰিম। এইটো 13 কোটি টকা। হয়, মই আমাৰ স্পীকাৰ ডাঙৰীয়াক ধন্যবাদ জনাইছোঁ। তেখেতৰ নেতৃত্বত আমাৰ এছেম্বলি যিটো লাইব্ৰেৰী সেইটো আধুনিকৰণ কৰা হৈছে, ডাঙৰকৈ সেইটো কৰা হৈছে। তো আজি সেইটো মুকলি কৰা হ'ল। আৰু ইয়াৰ লগতে আমাৰ এছেম্বলিত এটা মেডিকেল ইউনিট আজিৰ পৰা আৰম্ভ হৈছে। তো গতিকে আমাৰ অধ্যক্ষ ডাঙৰীয়াই এইখিনি ব্যৱস্থা আমাৰ এছেম্বলিৰ ভিতৰত নতুনকৈ কৰাৰ কাৰণে ধন্যবাদ জনাইছোঁ। আৰু আমাৰ ইয়াত ডক্টৰৰ পৰা আদি কৰি যি ষ্টাফ এইটো সকলো প্ৰভাইড কৰি ইয়াত ফাৰ্নিচাৰ, মেডিচিন চব প্ৰভাইড কৰাৰ কাৰণে হেল্থ ডিপাৰ্টমেণ্টৰ य-CEM অৰূপ দে ডাঙৰীয়াক মই ধন্যবাদ জনাইছোঁ। थैंक यू। मोनसे फोसावथाय 2024 निफ्राय 2025 मायथाइनि ड्रीम किन्डारगार्टेन प्रि स्कुल काम क्रिट सेन्टारनि मुं थिसननाय हाबाफारिया सोलिगासिनो दङ। क'क्राझार सहरनि साखाथियाव थानाय एबा देबोरगाव बड'लेण्ड मुलुगसोलोंसालिजों नांजाबनाय गियानपुरियाव गोदानै ड्रीम किन्डारगार्टेन प्रि स्कुल काम क्रिट सेन्टार बेखेवदों। जायफोर बिमा बिफाफोरा सानसे थोलो गाव गावनि उन्दै गथ'फोरखौ नोजोर खालामस्लाबनो हाया एबा साख्रि बाख्रिफोराव बेस्थ' जानानै थायो, बैसोर बिमा बिफाफोरा गावनि उन्दै गथ'फोरखौ गियान होनायजों लोगोसे 2 बोसोरनिफ्राय 5 बोसोरनि गथ'फोरखौ बे ड्रीम किन्डारगार्टेन प्रि स्कुल काम क्रिट सेन्टाराव सोलोंथाइ होनो हागोन। बे फरायसालियाव गासै सुबिदाखौनो फरायसाफोरानो मोनफुंनो हागोन। सुबिदाफोरनि गेजेराव दं फान लार्निं, डिफारेन्ट टाइप्स अफ को-कारिकुलार एक्टिभिटिज, एज एप्रोप्रिएट कारिकुलाम, सेन्सरी एक्सपीरियेंस, बेनि अनगायैबो होलिस्टिक डेभेलपमेंट, सेफ एंड फ्री लर्निंग एनवायरनमेंट, डेली वीकली एक्टिविटी रेकर्ड, नेचर कॉर्नर, लाइव सीसीटीवी सिक्योरिटी, इमरजेंसी फायर सेफ्टी एज वेल मेडिकल किट, एयर कंडीशनिंग फेसिलिटी। बेफोर सुबिदाफोरखौ गासै फरायसाफोरानो मोननो हागोन। बेनि अनगायैबो नोंथाङा गोबां बाथ्रा मिथिनो थाखाय नैबे 8638454887 एबा 9101156459 जानबुं नाम्बाराव फन खालामनानैबो खौरां लाहरनो हागोन।